হাই ফ্ৰেণ্ডছ, আপোনালোকক আজি মই ভাৰতৰ 5খন দীঘল নদীৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই ভাৰতৰ দীৰ্ঘতম নদীবিলাকৰ ভিতৰত প্ৰথম স্থানত আছে গংগা। গংগা নদী ভাৰতৰ দীৰ্ঘতম নদী। ই প্ৰায় 2500 কিলোমিটাৰ জুৰি বৈ আছে। এই গংগা নদীক বাংলাদেশত পদ্মা নদী নামেৰে জনা যায় আৰু ইয়াৰ উৎপত্তি হৈছে গংগোত্ৰীৰ পৰা। এই উত্তৰাখণ্ডৰ পৰা। উত্তৰাখণ্ডত গংগোত্ৰী হিমবাহ আছে, তাৰ পৰা উৎপত্তি হৈছে আৰু ই যাই পেলাই বৈ যায় বে অফ বেংগলত সংযোজিত হৈছে। গংগা নদী হ'ল ভাৰতৰ আটাইতকৈ পবিত্ৰ নদী আৰু ভাৰতৰ আটাইতকৈ দীঘল নদী। আৰু দ্বিতীয়তে আছে গোদাবৰী। গোদাবৰী নদী 1465 কিলোমিটাৰ জুৰি বৈ আছে। গোদাবৰী নদীও গংগা নদীৰ দৰে একেই বে অফ বেংগলত সংযোজিত হৈছে আৰু এই নদীৰ উৎপত্তি হৈছে ব্ৰহ্মাগিৰি পৰ্বত মহাৰাষ্ট্ৰৰ পৰা। আৰু এই নদীখন হৈছে গোদাবৰী নদী হ'ল ভাৰতৰ দ্বিতীয় দীৰ্ঘতম নদী আৰু ভাৰতৰ তৃতীয় দীৰ্ঘতম নদী হ'ল কৃষ্ণা নদী। কৃষ্ণা নদী 1400 কিলোমিটাৰ জুৰি বৈ আছে আৰু ই 2,58,948 স্কোৱাৰ কিলোমিটাৰ জুৰি আছে। আৰু এই নদীখন ভাৰতৰ চতুৰ্থতম জল পৰিবাহী নদী আৰু এই নদীখনো গোদাবৰী আৰু গংগাৰ দৰে বংগোপসাগৰত সংযোজিত হৈছে। আৰু কৃষ্ণা নদী হ'ল ভাৰতৰ তৃতীয় দীৰ্ঘতম নদী। ভাৰতৰ চতুৰ্থ দীৰ্ঘতম নদী হ'ল যমুনা নদী। যমুনা নদীৰ দৈৰ্ঘ্য প্ৰায় 1376 কিলোমিটাৰ আৰু ই ভাৰতৰ চতুৰ্থ দীৰ্ঘতম নদী। আৰু যমুনা ৰিভাৰ গংগাৰ দৰে একেই অমুনেত্ৰী গ্লেছিয়াৰৰ পৰা উত্তৰাখণ্ডৰ উৎপত্তি হৈছে। গংগা আৰু যমুনা একেটা স্থলৰ পৰা উৎপত্তি হৈছে আৰু একেখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে। সেই ৰাজ্যখন হ'ল উত্তৰাখণ্ড। আৰু পঞ্চম দীৰ্ঘতম নদী হ'ল নৰ্মদা নদী। নৰ্মদা নদী উৎপত্তি হৈছে অমৰাকান্ত প্লেটুৰ পৰা। সেই অমৰাকান্ত প্লেটু আছে মধ্যপ্ৰদেশত আৰু এই নদীখন বৈ যাই পেলাই গল্ফ অফ কাম্বাত আৰৱ সাগৰত সংযোজিত হৈছে আৰু এই নদীখনৰ দৈৰ্ঘ্য হ'ল 1312 কিলোমিটাৰ। আপোনালোকৰ মনত থাকিল কিজানি ভাৰতৰ দীৰ্ঘতম নদী হ'ল গংগা, ইয়াৰ দৈৰ্ঘ্য হ'ল 2500 কিলোমিটাৰ। দ্বিতীয়তে আছে গোদাবৰী, ইয়াৰ দৈৰ্ঘ্য হ'ল 1465 কিলোমিটাৰ। আৰু তৃতীয়তে আছে কৃষ্ণা নদী, কৃষ্ণাৰ হ'ল 1400 কিলোমিটাৰ দৈৰ্ঘ্য। আৰু চতুৰ্থতে আছে যমুনা, ইয়াৰ দৈৰ্ঘ্য হ'ল 1376 কিলোমিটাৰ। আৰু পঞ্চমত আছে নৰ্মদা নদী, ইয়াৰ দৈৰ্ঘ্য হ'ল 1312 কিলোমিটাৰ। আপোনালোকৰ এই ইনফৰমেশ্যনখিনি সহায় হ'ব বুলি আশা কৰিলোঁ আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন সম্বন্ধীয় ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। লগতে যদি মোৰ ভিডিঅ'বিলাকত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে মোক জনাব পাৰে আৰু মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰি পেলাই মোক উৎসাহিত কৰিব বুলি আপোনালোকৰ ওচৰত আশাবাদী আছোঁ। ধন্যবাদ। আজিলৈ বিদায়।